নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহুত দিনৰ পাছত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজি স্কিনৰে কিছুমান ডিজাইন দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ এইবিলাক আপোনালোকে দেখা পাইছে স্কিন ৰেডি কৰা আছে এইবিলাক পুৰণা ডিজাইন হয় আপোনালোকে দোকানত যেতিয়া আহিব এইবিলাক ডিজাইন ডাইৰেক্ট লৈ যাব পাৰিব বা আপোনালোকে অৰ্ডাৰ দিও যাব পাৰিব বেলেগ বেলেগ ধৰণৰ ডিজাইন আৰু আজি ভিডিঅ'টো বনালোঁ নতুন কেইটামান ডিজাইন দেখাওঁ বুলি মই কিছুমান গহনাৰ ডিজাইন স্কিন পেইণ্টিঙৰ কাৰণে তৈয়াৰী কৰিছোঁ এইবিলাক আপোনালোকে দেখা পাইছে নতুন ডিজাইন এইবিলাক বেলেগ ক'তো নাপায় এইবিলাক মই নিজেই গহনাৰ পৰা ড্ৰয়িং কৰি ডিজাইনবিলাক বনোৱা হৈছে এইবিলাক দেখা পাইছে গলপাতা কিবা কিবি আমাৰ যোনবিলাক আছামিজ জুৱেলাৰী হয় এইবিলাকৰ পৰা মই ডিজাইনবিলাক লোৱা হৈছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বা এইবিলাক ইউনিক ডিজাইন হয় আৰু ভালো লাগিছে এইবিলাক সিঙ্গল স্কিনত কৰা আছে আপোনালোকে যদি ডাবলকে দৰকাৰ হয় এই ধৰণেও পাই যাব আৰু এফালে দেখা পাইছে ইয়াতে মই আপোনালোকক দেখাই দিওঁ গহনাৰ বিলাকৰ ফটো এইটো আপুনি গহনাৰ ফটো দেখা পাইছে এই স্কিনটো মই বনোৱা হৈছে এইটো এই গহনাৰ পৰা এইটো ডিজাইন মই বনাইছো আৰু ঠিক তেনে ধৰণে এইটো গহনাৰ পৰা মই বনাইছো এইটো ডিজাইন আৰু আপোনালোকেও এনে ধৰণে মোক ডিজাইন দেখাব পাৰে এনেকুৱা ধৰণৰ যদি গহনাৰ ফটো আপোনালোকে মোক দি দিয়ে সেই গহনাৰটোৰ ফটোটোৰ পৰা মই ড্ৰয়িং কৰি মই আপোনালোকক স্ক্ৰিন পেইণ্টিঙৰ কাপোৰৰ কাৰণে মই ডিজাইনটো বনাই দিম এইটো দেখা পাইছে এইটো জাপিৰ ডিজাইন হয় একদম ধুনীয়া ফিনিশিং আহিছে আৰু দেখিও বহুত ভাল লাগিছে এইটো দেখা পাইছে এইটোৰ পৰা মই এইটো বনাইছো আৰু ঠিক তেনে ধৰণে এইটোৰ পৰা মই বনাইছো আপোনাৰ এইটো দেখা পাইছে কেনে ধৰণে দেখা হৈছে এইটো হেতৰ পৰা অলপ ময়ো নিজেও অলপমান ডিজাইনটো চেঞ্জ কৰি দিছো আৰু কিছুমান মই গামোচাৰ পৰাও মই এটা ডিজাইন বনাইছো এটো আপোনালোকক মই দেখাই আছো এইটো হল গামোচাৰ জাপিৰ ডিজাইন তাৰ পৰা মই এনে ধৰণে এই ডিজাইনটো বনাই ৰাখিছো আপোনালোকে এনে ধৰণে কাপোৰখন বা গহনাৰ যিকোনো ডিজাইনৰ ফটো মোক দিব পাৰে সেই ধৰণে মই আপোনালোকক স্কিনখন তৈয়াৰী কৰি দিম আৰু বাকি মোৰ ইয়াতে আপোনালোকে কাপোৰত কৰা এইবিলাক ফেব্ৰিক স্কিন পেইণ্টিঙৰ কালাৰ লগতে আপোনালোকে এইবিলাক ব্ৰাছ সকলোবিলাক পাব আৰু মোৰ দোকানখন গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ ওচৰতে আছে আপুনি গুগল মেপত সাৰ্চ কৰিলেও পাই যাব ক্ৰিয়েটিভ আৰ্ট এণ্ড টাটু ষ্টুডিঅ' বুলি আৰু যদি কোনোবা অনলাইন অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে মোৰ স্ক্ৰিনতে ওলাই থকা কন্টাক্ট নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰে আমি DTDC কুৰিয়াৰ কৰি পঠাই দিওঁ